हेलो गाइस गुड आफ्टरनुन और आफ्टरनुन इतने এই কারণে কৈছো যে এতিয়া ওলাওতে মানে কি দেৰি হৈ গল বহুত আৰু আজি 15 আগষ্ট তো আমি এতিয়া যাব ওলাইছো অলপ ফুৰিব কাৰণে সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল তো বলক অলপ ফুৰি আহো আমি ওলাইছো দেই 6 জন মানে ওলাইছো और ये सब लबाब टेঙা আমি এটা বর্তমান পাইছো বাগান বাগান আমি গা ধুম এতিয়া অকমান গা ধুই কিনে এতিয়া আমি ঘৰলৈ আহিব দিম কথা কৰ্তন কৰি আছে 15 আগষ্ট এতিয়া যে আমাক ঘুৰিয়ে মাৰে মাৰা আমি 6 ভাঙ 6 যাম আমি এতিয়া চাহ ভাত বুটলিম চাহ ভাতৰ বাগান পাইছো বাগানত এয়া ৰাম মন্দিৰ আছে তো ইয়াতে একবাৰ সোমাই যাওঁ আৰু ইয়াতে ধুনীয়া গান বজনা চলি আছে লোকগান চলি আছে ৰাম মন্দিৰত আৰু এতিয়া অলপ আগৰ ফালে যাম এতিয়া আমি এই জায়গা পাম টেনশন নাই জায়গাত মানুহবিলাক কথা ওলাই এইটো আমাৰ নৰ্থ ইষ্টৰ ফুটবল খেলা হয় এইখনত মই দেখা পালো সবাই মাৰিব ওয়েলকাম টু মাই চ্যানেল আছে ইয়াতে যদি আপুনি ভাবে ফুৰিব যাম বুলি নামেৰে তো ফুৰিব পাৰে ইয়াতে কিমান দূৰলৈকে গৈছে কিন্তু সিমান দৱা নহয় আগলৈকে অলপমান দৱা আছে আৰু কিন্তু বৰ্তমান তালৈকে দৱা নাই এইখিনি আছিলে মানে গধূলি হ'ল এতিয়া ঘৰত যাম তো এতিয়া বাই বাই আৰু লগ পাম নেক্সট ভিডিঅ'